নমস্কাৰ এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এখন বিখ্যাত মন্দিৰ অশ্বক্লান্ত মন্দিৰৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লগতে আলোচনা কৰিম বাকি অপশ্যনখিনিৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টখিনি সেয়ে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত। ইয়াৰে অপশ্যন 4টা দি আছে। ইয়াৰ অপশ্যন এ আছে নীলাচল পাহাৰত, অপশ্যন বি ভস্মাচল পাহাৰত, অপশ্যন সি উজান বজাৰত, অপশ্যন ডি উত্তৰ গুৱাহাটীত। নীলাচল পাহাৰত আছে কামাখ্যা মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ। এই মন্দিৰসমূহ আছে নীলাচল পাহাৰত। ভস্মাচল পাহাৰত আছে উমানন্দ মন্দিৰ, উজান বজাৰত আছে উগ্ৰতাৰা মন্দিৰ। ডি নম্বৰ অপশ্যনটো আছে উত্তৰ গুৱাহাটীত। আজিৰ আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন ডি অশ্বক্লান্ত মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত। অশ্বক্লান্ত পাহাৰত দুখন মন্দিৰ আছে। এখন অশ্বক্লান্ত পাহাৰৰ ওপৰত অনন্ত শয্যাত নাৰায়ণৰ মূৰ্তিৰ মন্দিৰ আছে আৰু আনখন পাহাৰৰ নামনিত কুৰ্ম জনাৰ্দন পীঠ হিচাপে আছে। অশ্বক্লান্ত মন্দিৰ উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। যদি প্ৰশ্ন আহে কোনখন নদীৰ পাৰত আছে, ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব কিমান চনৰ ভূমিকম্পৰ সময়ত অশ্বক্লান্ত মন্দিৰৰ বিশেষ ক্ষতি হৈছিল। ইয়াৰে 4টা অপশ্যন দিয়া আছে। ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন ডি 1897 চনত। এই ভূমিকম্প হৈছিল 1897 চনৰ 12 জুনত, যাৰ ফলত অশ্বক্লান্ত মন্দিৰৰ বিশেষ ক্ষতি হৈছিল। 1950 চনৰ ভূমিকম্পৰ সময়ত শিৱদৌলৰ যোনটো কলচী আছিল সেই কলচীটো খহি পৰিছিল। তাৰপিছত ইয়াক আকৌ পুনৰ সংস্থাপন কৰা হয়। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন ইংৰাজ বিষয়াৰ দিনত অশ্বক্লান্ত মন্দিৰ মেৰামতি কৰা হৈছিল। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি লৰ্ড কাৰ্জনৰ দিনত। 1897 চনৰ ভূমিকম্পৰ সময়ত ক্ষতি হোৱা অশ্বক্লান্ত মন্দিৰৰ মেৰামতি কৰা হয়। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱে অশ্বক্লান্ত মন্দিৰ নিৰ্মাণ কৰিছিল। আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ শিৱসিংহই। শিৱসিংহই অশ্বক্লান্ত মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ উপৰি শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল। ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। তেখেতৰ মাকৰ স্মৃতিত বিখ্যাত জয়সাগৰ পুখুৰী। তাৰপিছত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল তলাতল ঘৰ, কাৰেংঘৰ। গদাধৰ সিংহই নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব কিমান চনত অশ্বক্লান্ত মন্দিৰ শিৱসিংহই নিৰ্মাণ কৰিছিল। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1720 খ্ৰীষ্টাব্দত। 1720 খ্ৰীষ্টাব্দত শিৱসিংহই অশ্বক্লান্ত মন্দিৰ নিৰ্মাণ কৰে। অপশ্যন এটো আছে 1725 খ্ৰীষ্টাব্দ। 1725 খ্ৰীষ্টাব্দত শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰে। তাৰপিছত অপশ্যন বিত আছে 1765 খ্ৰীষ্টাব্দ। 1765 খ্ৰীষ্টাব্দত তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে। তাৰপিছত অপশ্যন চিটো আছে 1694 খ্ৰীষ্টাব্দত। 1694 খ্ৰীষ্টাব্দত গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব অশ্বক্লান্ত মন্দিৰৰ মুঠ মাটিকালি কিমান। ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 43 বিঘা। প্ৰায় 43 বিঘা মাটি অশ্বক্লান্ত মন্দিৰৰ আছে। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব অশ্বক্লান্ত মন্দিৰত কোনটো তিথিত ডাঙৰ মেলা অনুষ্ঠিত হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি চ'ত মাহৰ অশোকাষ্টমীত অশ্বক্লান্ত মন্দিৰত ডাঙৰ মেলা অনুষ্ঠিত হয়। ইয়াৰে বাকী অপশ্যনখিনি যদি চাব যাওঁ, অপশ্যন এত আছে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 4ৰ্থ দিনৰ পৰা, এই দিনটোৰ পৰা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা আৰম্ভ হয়। তাৰপিছত অপশ্যন বিত আছে ফাগুন মাহৰ কৃষ্ণপক্ষৰ 4ৰ্থ তিথি, এই তিথিত শিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব অশ্বক্লান্ত মন্দিৰত ভগৱান শ্ৰীকৃষ্ণই কাক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ঘোঁৰা ক্লান্ত হৈ পৰিছিল। আৰু ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ নৰকাসুৰক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ঘোঁৰা ক্লান্ত হৈ পৰিছিল। আৰু তাৰপিছত অশ্বক্লান্ত মন্দিৰৰ তাতে ঘোঁৰাখিনিয়ে জিৰণি লৈছিল। ভগদত্তই কুৰুক্ষেত্ৰৰ ৰণত কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰিছিল আৰু তেখেত অৰ্জুনৰ হাতত মৃত্যুবৰণ কৰে।
এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া অশ্বক্লান্ত মন্দিৰৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ল উগ্ৰতাৰা মন্দিৰত ক্ষতিৰ কোন অংশ পৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।